মঞ্চলৈ স্বাগতম জনাইছো বক্তৃতা প্ৰদানৰ বাবে। আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি বহুমূলীয়া সময়ৰ মাজতো তেখেতে আমাৰ মাজত উপস্থিত হৈছে। তেখেত হৈছে বিধায়ক চেঙা বিধানসভা সমষ্টিৰ মাননীয় আশ্ৰাফুল হুছেইন ডাঙৰীয়া। আমি তেখেতক বক্তৃতা প্ৰদানৰ বাবে স্বাগতম জনাইছো। সন্মানীয় বেকি এক্সপ্ৰেছৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানৰ উদযাপন সমিতিৰ মাননীয় সভাপতি ডাঙৰীয়া, মঞ্চত উপবিষ্ট জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ ডাঙৰীয়া, মঞ্চত উপস্থিত DY 365ৰ জ্যেষ্ঠ সাংবাদিকা স্নিগ্ধা ইশা বাইদেউ, মঞ্চত উপস্থিত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ মাননীয় সভাপতি ডাঙৰীয়া, গণ অধিকাৰ কাকতৰ মাননীয় মুখ্য সম্পাদক ডাঙৰীয়া, মঞ্চত উপস্থিত এই অঞ্চলৰ বৈদিক সমাজ, মঞ্চৰ সন্মুখত আসন গ্ৰহণ কৰি থকা এই অঞ্চলৰ যুৱ বন্ধুসকল, যুৱ বান্ধৱীসকল আৰু এই অঞ্চলৰ ৰাইজ, বেকি এক্সপ্ৰেছৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানত আজি এনেদৰে অংশ ল'বলৈ পাই নিজকে ধন্য মানিছো। এটা সময়ত আমি সাংবাদিকতা বৃত্তিৰ লগত কেতিয়াবা নিচা কেতিয়াবা পেছা হিচাপে জড়িত আছিলো আৰু সামাজিক কাম কাজৰ পাতনি আমি সাংবাদিকতাৰ জৰিয়তে যেন মেলিছিলো, তেনেকুৱা এক অনুভৱ আজিৰ দিনত হয়। লিখা মেলা আৰু বৈদ্যুতিন মাধ্যমত দুয়োটা সাংবাদিকতাৰ মাজেৰে আহি সামাজিক কাজ কামৰ জৰিয়তেহে আহি ৰাজনীতি পাইছো আৰু আজি জনগণৰ মৰম ভাল পোৱা লৈ জনগণে নিৰ্বাচিত কৰি পঠিওৱাৰ কাৰণে আজি জনপ্ৰতিনিধি হ'বলৈ পাৰিছো। কিন্তু জীৱনৰ যি আদিপাঠ, সমাজৰ প্ৰতি যি কৰণীয়, সমাজৰ প্ৰতি যি সমস্যা, সেই কথাখিনি মূলতঃ সাংবাদিকতাৰ পৰাই পাইছিলো, মূলতঃ সংবাদ জগতৰ সৈতে জড়িত হৈয়ে পাইছিলো। কলকাছিয়াত যিসকলে এই বেকি এক্সপ্ৰেছৰ জন্ম দিছে বা আজিৰ দিনতো যিসকলে এই বেকি এক্সপ্ৰেছক লালিত পালিত কৰিছে, সকলোৱে মোৰ বন্ধু আৰু তেওঁলোক আৰু আমি সমসাময়িক কালৰ সাংবাদিক আছিলো। গতিকে তেওঁলোকৰ সৈতে সদা আৰু সৰ্বদাই এই বিষয়বোৰ লৈ আলাপ আলোচনা হৈ আছিল। আজিৰ সময়ত বিকল্প সংবাদ মাধ্যমে যেনেকুৱাকে সমাজত নিজৰ স্থিতি জাহিৰ কৰিব পাৰিছে আৰু সমাজৰ আটাইতকৈ বঞ্চিত মানুহজনৰ কথাও যি ধৰণে উত্থাপিত কৰিব পাৰিছে, এয়া নিশ্চিতভাৱে আমাৰ এই প্ৰজন্মৰ কাৰণে বা এই সমাজৰ কাৰণে এক ইতিবাচক দিশ। যি সময়ত মূলসুঁতিৰ গণমাধ্যমত আমাৰ গ্ৰাম্য অঞ্চলৰ অনেক কথাই প্ৰকাশ নাপায় আৰু প্ৰকাশ পালেও সেয়া প্ৰসাৰিত নহয় বা সেই ঠাইলৈ গৈ নাপায়। কিন্তু এই বিকল্প সংবাদ মাধ্যম যেতিয়া ছচিয়েল মিডিয়াৰ জৰিয়তে আমি সংবাদ পৰিৱেশন কৰিব পাৰিছো, সেই সময়ত কিন্তু প্ৰত্যেকৰ হাতে হাতে থকা সেই এণ্ড্ৰইড মোবাইলত কিন্তু আমি সকলো ধৰণৰ বাৰ্তা চাই আছো বা পাই আছো। আৰু যাৰ জৰিয়তে আমাৰ ভিতৰুৱা অঞ্চলসমূহতো বেকি এক্সপ্ৰেছে যি ধৰণে খোপনি পুতিছে, নিজৰ স্থিতি জাহিৰ কৰিছে, ইয়াৰ জৰিয়তে আমাৰ সমস্যাৰাজিও কিন্তু বস্তুনিষ্ঠভাৱে, বাস্তৱসন্মতভাৱে আৰু তথ্যগতভাৱে কিন্তু ওলাই আহিছে। গতিকে বেকি এক্সপ্ৰেছলৈ শুভেচ্ছা থাকিল। আগুৱাই যাওক, বহুদূৰ সংগ্ৰাম থাকিব, কাঁইটীয়া বাট থাকিব, কিন্তু সকলো ভেদি অনাগত সময়ত আগুৱাই গৈ নিজৰ লক্ষ্যস্থানত উপনীত হ'ব বুলি আশা ব্যক্ত কৰি মই মোৰ চমু বক্তব্য সামৰিছো। ধন্যবাদ। খুব সুন্দৰ, বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো মাননীয় আশ্ৰাফুল হুছেইন ডাঙৰীয়া। আৰু পৰৱৰ্তী সময়তো আমি তেখেতসকলৰ সন্মুখত পৰৱৰ্তী সময়ত আমি তেখেতক লগ পাম বুলি আশা ৰাখিছো।